guys, welcome back my channel Sinati Vlog. আজি যাম ঢেকীয়াখোৱা নামঘৰ হৈ আঠখেলীয়া নামঘৰ। ইতিমধ্যে আমাৰ গাড়ীখন আহি পাইছেহি। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব চন্দামাৰীৰ পৰা ঢেকীয়াখোৱা বৰ নামঘৰ হৈ আঠখেলীয়া নামঘৰ। এতিয়া আমি ধুলিবিল দলং পাইছোঁহি। আমি পাবলৈ আৰু বেছি দূৰ নাই, পোখৰ হ'লেই। এই আমি পালোহি। এতিয়া ইয়াতে আমি গা পা ধুম। এতিয়া আমি গা ধোৱা সুবিধাকণ বিচাৰি ওলাই গৈছোঁ। ক'ত পাওঁ এতিয়া সেই সুবিধাকণ। মজা লাগিছে দেই, মজা লাগিছে মানুহকেইটা। আমি গা পা ধুই ৰেডি হৈ ঢেকীয়াখোৱা বৰ নামঘৰত ওলাই আহিলোঁ। ইয়াতে আমি চাকি বন্তি জ্বলাই আকৌ আঠখেলীয়া নামঘৰলৈ ওলাই যাম। বৰ ধুনীয়া চাফ চিকুণে ৰাখিছে নামঘৰ ভাগ। এয়া আমি চাকি ইয়াতে জ্বলাব লাগিব। ইয়াতে চাকি গছ জ্বলাই সেৱা এটা কৰি লওঁ। নামঘৰ দুৱাৰখন এতিয়া খোলা নাই, 9টা বজাতে খোলে। আমি সোনকালে আহিছোঁ, সময় হোৱা নাই একচুৱেলি। সেইফালে কি আছে? কি আছে সেইফালে? এইফালে কি আছে নাজানো, যাওঁচোন বাৰু কি আছে চাওঁগৈ। ইয়াত এটা পুখুৰী দেখা পাইছোঁ, বৰ ধুনীয়াকৈ বনাই থোৱা আছে। ইয়াত কাছ আছে, এইটো কাছ এটা দেখিছোঁ সৰু। এয়া আমি আঠখেলীয়া নামঘৰ ভাগত আহি পাইছোঁহি। ইয়াতে আমাৰ গাড়ীখন পাৰ্কিং কৰি ওলাই যাম। এয়া আঠখেলীয়া নামঘৰৰ বাটচৌৱা, বৰ ধুনীয়া সুন্দৰ। এয়া মূল নামঘৰ ভাগ, সঁচাকৈ বৰ পবিত্ৰ ঠাই। বৰষুণ চলিয়ে আছে। ইয়াতে আমি ধূপ চাকি শৰাই আগবঢ়াম। আঠখেলীয়া নামঘৰ ভাগৰ কাষতে এটা পুখুৰী, এই পুখুৰীটোৰ মাজত শ্ৰীকৃষ্ণ নাগৰ ওপৰত বাঁহী বজাই কালীয়া দমনৰ দৃশ্য যেন লাগিছে। ইয়াতে আমি খানাৰ আয়োজন কৰিছোঁ। দুপৰীয়া ভাত সাজ অন্নমুঠি ইয়াতে গ্ৰহণ কৰিম। আমি পৰখন ভঙাৰ পিছত এয়া প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে বহিছোঁ। এতিয়া আমি প্ৰসাদ গ্ৰহণ কৰিম। দেখা এয়া ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। এইখনতে আমি ৰাতি সাঁজটো খালোঁ। এতিয়া আমি ঘৰ যাওঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ধন্যবাদ।
মই লাষ্ট ফিনিচিং দি দিছোঁ লাষ্ট বিয়াটো নুঠিলে বাই বাই বাই